হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মনোজ আছাম ইউটিউব চেনেল। আজি অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ খবৰ দিবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে মোৰ থাম্বনেইলটো চাই ইতিমধ্যে গম পাইছেই। চিৰিজ স্কিমৰ দয়াল দাস পানিকাৰ যি 2022-23 অধীনত টি ট্ৰাইববিলাকক দিবলগীয়া যি কিস্তি, সেই কিস্তি আজি মুকলি কৰি দিছে। অৰ্থাৎ অসম চৰকাৰে 25,000 টকা বেনিফিচিয়াৰীবিলাকক, অৰ্থাৎ যিসকলে চিৰিজ অৰ্থাৎ দায়াল দাস পানিকা আঁচনিত এপ্লাই কৰিছিলে, তেওঁলোকে আজি 25,000 টকা লাভ কৰিছে। হয় বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে চেক কৰা নাই আপোনালোকৰ একাউণ্ট, তেতিয়াহ'লে চেক কৰক। যদিহে আপুনি এপ্লাই কৰি থৈছে, ইতিমধ্যেই আপোনালোকৰ একাউণ্টত 25,000 টকা সোমাইছে। হয় বন্ধুসকল, অতিকৈ ভাল খবৰ। মই এনেদৰে ভিডিঅ'বিলাক দি যাওঁ, গতিকে এনেদৰে যদি ভিডিঅ' আপোনালোকক প্ৰয়োজন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনটো অন ৰাখক, যাতে ভিডিঅ'টো যদি মই বনাওঁ তেতিয়াহ'লে আপোনালোকে পোনে পোনে লাভ কৰিব। হয় বন্ধুসকল, আপোনালোকক মই লৈ যাব বিচাৰিছোঁ এখন লিষ্ট প্ৰকাশ পাইছে, সেই লিষ্টখনলৈ। গতিকে আপোনালোকৰ নামটো আছেনে তাত, আপোনালোকে আপুনি নিজে চাব পাৰিব। আৰু যদি সেই লিষ্টখন আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। বন্ধুসকল, এয়া হৈছে শ্বহীদ দায়াল দাস পানিকা আঁচনিৰ 2022-23 বৰ্ষৰ প্ৰকাশ পোৱা লিষ্ট। যিখন লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিছে 25,000 টকা। হয় বন্ধুসকল, দয়াল দাস পানিকা আঁচনিৰ এটা বিশেষ আঁচনি, যি আঁচনি মাত্ৰ চাহ জনগোষ্ঠীৰ লোকসকলে এপ্লাই কৰিব পৰা গৈছিল, যিটো চিৰিজ পৰ্টেলত এপ্লাই হৈছিল। হয় বন্ধুসকল, যিসকল নিবনুৱাই চিৰিজ পৰ্টেলত গৈ এপ্লাই কৰিছিল তেওঁলোকৰ নাম এই লিষ্টখনত প্ৰকাশ পাইছে, আৰু প্ৰকাশ পোৱা ব্যক্তিয়ে 25,000 টকা আজি লাভ কৰিছে। হয় বন্ধুসকল, অতিকৈ ভাল আৰু গুৰুত্বপূৰ্ণ খবৰ। যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আনেও গম পায়। আৰু যদিহে আপোনালোকক এই লিষ্টখন প্ৰয়োজন হয় তেন্তে মোক হোৱাটছআপ অথবা আপোনালোকৰ হোৱাটছআপ নাম্বাৰটো মোক কমেণ্ট কৰি জনাব, মই দিবলৈ চেষ্টা কৰিম। নহ'লে আপোনালোকৰ ইমেইল মোক দিব, মই আপোনালোকক পোনে পোনে ইমেইলত এই লিষ্টখন শ্বেয়াৰ কৰি দিম। হয় বন্ধুসকল, আৰু এটা কথা কওঁ, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন অন ৰাখিব, যাতে মই এনেদৰে ভিডিঅ' যদি বনাওঁ তেন্তে আপোনালোকে পোনে পোনে লাভ কৰিব। হয় বন্ধুসকল, এয়া সমগ্ৰ অসম ভিত্তিত প্ৰকাশ পোৱা এখন লিষ্ট হয়। যদিহে লাগে তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানে, ধন্যবাদ।